ছলছলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩। দেওবাৰে ৰাতিপুৱা ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা অনুসৰি নগাঁও দিহৰ পৰা আহি থকা এখন মটৰ চাইকেলে ছলছলিৰ পথৰ দাঁতিত ৰখি থকা চাইকেল আৰোহী কিশোৰ এজনক খুন্দা মাৰে। খুন্দা মাৰি বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাইকখন পথাৰত নামি পৰে। দুৰ্ঘটনাত বাইকখনত থকা দুজন কিশোৰৰ লগতে চাইকেলত থকা কিশোৰজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত কিশোৰ ৩জনক ততাতৈয়াকৈ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS02 AL7647। বাইকখনত থকা কিশোৰ দুজনৰ ঘৰ নগাঁও জিলাৰ শিমলুগুৰিত বুলি জানিব পৰা গৈছে। আনহাতে চাইকেল আৰোহী কিশোৰজনৰ পৰিচয় বাতৰি যুগুত কৰা পৰলৈকে জানিব পৰা হোৱা নাই।